নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ দ্বিতীয় পাঠ একতাৰ বল নামৰ সাধুটোৰ তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি লৈ আহিছোঁ। প্ৰথমতে আছে সাধুটো তোমাৰ নিজৰ কথাৰে কোৱা। এইটো তোমালোকে নিজে ক'বলৈ চেষ্টা কৰিবা, ঠিক আছে? মই আগতে ভিডিঅ' এটা দিছোঁ, ইয়াৰো ডেছক্ৰিপশ্যনত দিয়া আছে। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা, চাই পেলাই সাধুটো নিজে বুজি লৈ ক'বলৈ চেষ্টা কৰিবা, ঠিক আছে? ইয়াৰ পিছত আছে উত্তৰ দিয়া। ক নম্বৰ, গাঁওবুঢ়া মহীকান্তৰ নাতি নাতিনীয়েকহঁতক লৈ কি হৈছিল? উত্তৰ, গাঁওবুঢ়া মহীকান্তৰ নাতি নাতিনীয়েকহঁতক লৈ মহা চিন্তা হৈছিল। খ নম্বৰ, সাধুকথা কম বুলি কোৱাত নাতি নাতিনীয়েকহঁতে কি কৰিলে? উত্তৰ, সাধুকথা কম বুলি কোৱাত নাতি নাতিনীয়েকহঁতে ককাকৰ কাষত জুম বান্ধিলে। গ নম্বৰ, খেতিয়কজনৰ কেইজন পুতেক আছিল? উত্তৰ, খেতিয়কজনৰ 4জন পুতেক আছিল, হয়নে? ঠিক আছে। ঘ নম্বৰ, পুতেককেইজনৰ মাজত মিলাপ্ৰীতি আছিলনে? উত্তৰ হ'ল, পুতেককেইজনৰ মাজত মিলাপ্ৰীতি নাছিল। ঙ নম্বৰ, দেউতাকে পুতেকহঁতক ইকৰা কাঠিবোৰ কি কৰিবলৈ দিলে? উত্তৰ, দেউতাকে পুতেকহঁতক ইকৰা কাঠিবোৰ ভাঙিবলৈ দিছিল। প্ৰথম ছ নম্বৰ, ইকৰাৰ মুঠাটো সিহঁতে অকলশৰীয়াকৈ ভাঙিব পাৰিলেনে? উত্তৰ হ'ল, ইকৰাৰ মুঠাটো সিহঁতে অকলশৰীয়াকৈ ভাঙিব নোৱাৰিলে। দ্বিতীয় ছ নম্বৰ প্ৰশ্ন, মিলিজুলি থাকিলে কি হয়? উত্তৰ, মিলিজুলি থাকিলে কেতিয়াও বিপদত নপৰে আৰু সকলো কামতে সাফল্য অৰ্জন কৰিব পাৰি। উত্তৰখিনি ভালদৰে শুনি ল'বা, তাৰপিছত বহীত নিজে কৰিবলৈ চেষ্টা কৰিবা, ঠিক আছে? ইয়াৰ পিছত আছে থালখনত থকা শব্দবোৰ পঢ়া, শব্দবোৰৰ অৰ্থ পাঁচিবৰ পৰা বিচাৰি নিজৰ বহীত লিখা। প্ৰথমতে তোমালোকে চেষ্টা কৰিবা, তাৰপিছত যদি নোৱাৰা মোৰ লগত মিলাই চাবা, ঠিক আছে? প্ৰথমতে জহকালি আছে, জহকালি হ'ল গৰম কালি। কাণসাৰ, কাণসাৰৰ লগত মিলা শব্দ হ'ব কোনো কথালৈ মনোযোগ দিয়া। পাঙিলে মানে ভাবিলে, মিলাপ্ৰীতি মানে একতা, আৰু অৰ্জন মানে চেষ্টা কৰি পোৱা, অৰ্থাৎ অৰ্জন মানে হ'ল যিবিলাক সহজতে পোৱা বস্তুক আমি অৰ্জন বুলি নকওঁ, অকণমান কষ্ট কৰি চেষ্টাৰ বলত যি বস্তু পাওঁ সেইখিনিয়ে হ'ল অৰ্জন। তাৰ পিছত আছে তলৰ শব্দকেইটা ক্ৰমত সজাই বাক্যটো পুনৰ লিখা। তাৰমানে প্ৰথমতে বাক্যটো খেলি মেলিকৈ দিয়া আছে শব্দকেইটা, তাৰপিছত আমি সেইকেইটা মিলাই ধুনীয়াকৈ লিখিব লাগে, হয়নে? এতিয়া উদাহৰণত দিয়া আছে, আছিল এখন খেতিয়ক গাঁৱত এজন। এইটো বাক্যটোত আমাৰ শুদ্ধ হোৱা নাই, বাক্যটোত শব্দবিলাক খেলি মেলিকৈ দিয়া আছে। এইখিনি আমি শুদ্ধ ৰূপত লিখিব লাগে। শুদ্ধ ৰূপটো হ'ল, এখন গাঁৱত এজন খেতিয়ক আছিল। তোমালোকক এইটো উদাহৰণত দিয়া আছে। এতিয়া ক নম্বৰ, খেলি মেলিকৈ দিয়া আছে চাবা, 4জন আছিল খেতিয়কজনৰ পুতেক। এতিয়া শুদ্ধটো হ'ব, খেতিয়কজনৰ 4জন পুতেক আছিল। তাৰপিছত চাবা খ নম্বৰ, পুতেক নাছিল মাজত কেইজনৰ মিলাপ্ৰীতি। এইটো শুদ্ধ ৰূপটো হ'ব, পুতেক কেইজনৰ মাজত মিলাপ্ৰীতি নাছিল। গ নম্বৰ, ক্ৰমে আহিল হৈ বুঢ়া খেতিয়কজন। শুদ্ধ ৰূপটো হ'ব, খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল। এতিয়া তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা, ইয়াতে চাই লৈ কিতাপখন উলিয়াই লোৱা, কিতাপখনৰ পৰা নিজে শুদ্ধ ৰূপটো বহীত লিখিবলৈ চেষ্টা কৰিবা। তাৰপিছত আছে ভাষা অধ্যয়ন। ইয়াতে এখন নাও দিয়া আছে, দেখিছা নহয়? নাওখনত থকা শব্দবোৰ পঢ়া, খালী ঠাইত উপযুক্ত শব্দ লিখি বাক্যবোৰ সম্পূৰ্ণ কৰা। ইয়াতে নাওখনত দিয়া আছে স্বভাৱ,
পোহপাল সাফল্য মূল্যৱান বুদ্ধি হয়নে এইকেইটা শব্দ ব্যৱহাৰ কৰি আমি তলৰ বাক্যকেইটাৰ খালী ঠাইকেইটা পূৰণ কৰিব লাগে আহাচোন চাওঁ ক নম্বৰত আছে তেওঁৰ ডেশ ভাল ইয়াত কি হ'ব স্বভাৱ হয়নে ক নম্বৰ হ'ব তেওঁৰ স্বভাৱ ভাল খ নম্বৰত আছে অবাবত ডেশ সময় নষ্ট নকৰিবা ইয়াতে হ'ব অবাবত মূল্যৱান সময় নষ্ট নকৰিবা গ নম্বৰত আছে মিলিজুলি কাম কৰিলে সহজে ডেশ অৰ্জন কৰিব পাৰি ইয়াৰে খালী ঠাইত হ'ব সাফল্য হয়নে মিলিজুলি কাম কৰিলে সহজে সাফল্য অৰ্জন কৰিব পাৰি ঘ নম্বৰত আছে খেতিয়কজনে খেতিবাতি কৰি পৰিয়ালটো ডেশ দিছিল ইয়াৰে খালী ঠাইত হ'ব পোহপাল দিছিল খেতিয়কজনে খেতিবাতি কৰি পৰিয়ালটো পোহপাল দিছিল উঙ নম্বৰ আছে বলেৰে নোৱাৰিলে ডেশ প্ৰয়োগ কৰিবা ইয়াৰে খালী ঠাইত হ'ব বুদ্ধি বলেৰে নোৱাৰিলে বুদ্ধি প্ৰয়োগ কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনি আয়ত্ত কৰি ল'বা ইয়াৰ পিছৰ ক্লাছত যুক্তাক্ষৰ আৰু ব্যাকৰণখিনি বহলভাৱে আলোচনা কৰিম তেতিয়ালৈ ভালকৈ থাকিবা পঢ়ি থাকিবা ঠিক আছে বাই বাই